তো আজিৰ আমাৰ টপিকটো হ'ল আসাম স্পৰ্টছ বা অসম ক্ৰীড়াৰ ওপৰত। এইটো ভিডিঅ'ত খুবেই গুৰুত্বপূৰ্ণ 20টা আসাম স্পৰ্টছৰ ওপৰত প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তোমাৰ ফাৰ্ষ্ট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য আসাম হকী এছ'চিয়েশ্যন ফৰ্মড? অসম হকী এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হৈছিল? ৰাইট এনচাৰ অপশ্যন বি 1952। 1952 চনত অসম হকী এছ'চিয়েশ্যন গঠন কৰা হৈছিল। Question number 2, how many teams participated in the first edition of the Bordoloi Trophy? যে বৰদলৈ ট্ৰফি প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশগ্ৰহণ কৰিছিল? ৰাইট এনচাৰ অপশ্যন সি 16। 16টা দলে বৰদলৈ ট্ৰফি প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত অংশগ্ৰহণ কৰিছিল। আৰু এই বৰদলৈ ট্ৰফি প্ৰতিযোগিতা গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন অৰ্থাৎ সংক্ষেপে GSA এই সন্থাটোৱে অৰ্গেনাইজ কৰিছিলে। Question number 3, where in Assam is an annual fishing competition held? অসমৰ ক'ত বৰ্ষি বোৱাৰ এখন বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয়? ৰাইট এনচাৰ অপশ্যন এ জিঅ'ভৰলি। জিঅ'ভৰলিত বৰ্ষি বোৱাৰ এখন বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। আৰু এই যিটো বাৰ্ষিক বৰ্ষি বোৱা প্ৰতিযোগিতা, এই প্ৰতিযোগিতাটো 1981 চনৰ পৰা আৰম্ভ হৈছে। Question number 4, who is the first Assamese FIFA referee? Most important question, যে প্ৰথম অসমীয়া FIFA referee কোন আছিল? ৰাইট এনচাৰ অপশ্যন বি বাবুল বাৰ্মিজ। অসমৰ ল'ৰা, অসমৰ ব্যক্তি, তেওঁ আছিলে প্ৰথম FIFA referee অসমৰ পৰা। Question number 5, who played the first ODI cricket match in Guwahati? Most important question, যে গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? ৰাইট এনচাৰ অপশ্যন ডি ৱেষ্ট ইণ্ডিজ এণ্ড ইণ্ডিয়া। ৱেষ্ট ইণ্ডিজ আৰু ইণ্ডিয়াৰ মাজত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল গুৱাহাটীত। আৰু এই খেলখন 17 ডিচেম্বৰ 1983 1983 চনৰ 17 ডিচেম্বৰত অনুষ্ঠিত হৈছিলে। আৰু এই খেলখনৰ ৰেফাৰী আছিলে সুৰেন্দ্ৰাম ফুকন। আৰু এই খেলখন ৱেষ্ট ইণ্ডিজে জিকিছিলে 6টা উইকেটত, মনত ৰাখিব। Question number 6, when was the লোকপ্ৰিয় বৰদলৈ ট্ৰফি ফুটবল টুৰ্ণামেণ্ট ষ্টাৰ্ট ইন আসাম? most important question, থাৰ্ড গ্ৰেডৰ বাবে। লোকপ্ৰিয় বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল? ৰাইট এনচাৰ অপশ্যন এ 1952। 1952 চনত লোকপ্ৰিয় বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা অসমত আৰম্ভ হৈছিলে। আৰু এই লোকপ্ৰিয় বৰদলৈ ট্ৰফিক ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি বুলিও জনা যায়। আৰু এই খেলখন, এইটো যি প্ৰতিযোগিতা, এই প্ৰতিযোগিতা 1993 চনত টিভিত পাব্লিছ হৈছিলে প্ৰথমবাৰ। Question number 7, on which date is Sports Day celebrated in Assam? কোন তাৰিখে অসমত ক্ৰীড়া দিৱস উদযাপন কৰা হয়? ৰাইট এনচাৰ অপশ্যন চি 17 অক্টোবৰ। 17 অক্টোবৰত অসমত ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয়। Question number 8, in which year was the ডগৰ শিল্ড ফুটবল টুৰ্ণামেণ্ট ষ্টাৰ্টেড? ইম্পৰ্টেণ্ট কুৱেশ্যন এটা, যে ডগৰ শিল্ড ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ হৈছিল? ৰাইট এনচাৰ অপশ্যন এ 1962। 1962 চনত ডগৰ শিল্ড ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল। আৰু যদি আপোনালোকে PDF লাগে বুলি ভাবে, তেতিয়াহ'লে আমি ডেছক্ৰিপশ্যন বক্সত টেলিগ্ৰাম গ্ৰুপৰ লিংক দি দিছোঁ, তাৰ পৰা আপোনালোকে জইন কৰি PDF ডাউনলোড কৰি ল'ব। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 9 লৈ। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ প্লেয়াৰ টু টেক 100 উইকেটছ ইন দ্য ৰঞ্জি ট্ৰফি ক্ৰিকেট টুৰ্ণামেণ্ট? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যে ৰঞ্জি ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? ৰাইট এনচাৰ অপশ্যন এ অনুপ ঘটক। অনুপ ঘটক অসমীয়া এজন খেলুৱৈ, তেওঁ ৰঞ্জিত ট্ৰফিৰ ক্ৰিকেট প্ৰতিযোগিতাত 100টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছিলে প্ৰথমে অসমৰ পৰা।
Question number 10. Who founded the Megor Football Academy in Upper Assam? যে অসমৰ যিটো উজনি অসম সেই উজনি অসমৰ মেগৰ ফুটবল একাডেমি কাৰ দ্বাৰা গঠন কৰা হৈছিল? ৰাইট এনসাৰ অপশন বি, উইলিয়াম মেঘন। উইলিয়াম মেঘনে উজনি অসমৰ যি মেগৰ ফুটবল একাডেমি সেই একাডেমিখন গঠন কৰিছিল। Question number 11. Who was the first person in Assam to become the president of the Football Association of India? Most important question. যা ভাৰতীয় ফুটবল সন্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন? তোমাৰ ৰাইট এনসাৰ অপশন ডি, নুৰুল আমিন। অসমৰ তেওঁ প্ৰথম ব্যক্তি যিজনে নেকি ভাৰতীয় ফুটবল সন্থাৰ সভাপতি হৈছিল। আৰু তেওঁ সভাপতি হৈছিল 1975 চনত আৰু তেওঁৰ কাৰ্যকাল আছিল 1980 চনলৈকে। Question number 12. Who is the father of sports in Assam? অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন? মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো মেক্সিমাম এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয়। সো আপোনালোকে মনত ৰাখিব যে অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন? ৰাইট এনসাৰ অপশন এ, ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱা হল অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ। Question number 13. Who is the first Assamese athlete to win the Arjun Award? Most important question. যে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈজন কোন? ৰাইট এনসাৰ অপশন সি, ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱা হল অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ। আৰু তেওঁ অৰ্জুন বঁটা লাভ কৰিছিল 1966, 1966 চনত তেওঁ অৰ্জুন বঁটা লাভ কৰিছিল। Question number 14. Who is the author of the sports novel Atlantic of Desire? Most important question. যে আকাংক্ষাৰ আটলান্টিক নামৰ ক্ৰীড়াভিত্তিক উপন্যাসখনৰ লিখক কোন? ৰাইট এনসাৰ অপশন বি, শ্যাম প্ৰসাদ শৰ্মা। শ্যাম প্ৰসাদ শৰ্মাই আকাংক্ষাৰ আটলান্টিক নামৰ ক্ৰীড়াভিত্তিক উপন্যাসখন লিখিছিল। আৰু তেওঁ একদম কনিষ্ঠতম খেলুৱৈ, ৰঞ্জিত ট্ৰফিৰ কনিষ্ঠতম খেলুৱৈ হল শ্যাম প্ৰসাদ শৰ্মা। Question number 15. Who is the first Assamese player to be selected for the Indian school cricket team? এটো গ্ৰেড 4ৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন এটা। ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈজন কোন? ৰাইট এনসাৰ অপশন ডি, মধুৰ্য প্ৰসাদ বৰুৱা। মধুৰ্য প্ৰসাদ বৰুৱা হল ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমজন অসমীয়া খেলুৱৈ। Question number 16. Who was the first Assamese cricketer to be included in the Indian A team? Most important question. যে ভাৰতীয় এ দলত অন্তৰ্ভুক্ত হোৱা প্ৰথম অসমীয়া ক্ৰিকেটাৰজন কোন? ৰাইট এনসাৰ অপশন এ, জাবেদ জামান। জাবেদ জামান হল অসমৰ এজন খেলুৱৈ। তেওঁ প্ৰথমে ভাৰতীয় এ দলত অন্তৰ্ভুক্ত হৈছিল। Question number 17. Who is the first boxer from Assam to be selected in the Indian boxing team? এটো ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব যে ভাৰতৰ বক্সিং দলত স্থান লাভ কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন? ৰাইট এনসাৰ অপশন এ, বিতুপন শইকীয়া। যে বিতুপন শইকীয়া হল ভাৰতৰ বক্সিং দলত স্থান লাভ কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ। Question number 18. Who is the first athlete from Assam to participate in the Olympic Games? Most important question. যে অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈ গৰাকী কোন? ৰাইট এনসাৰ অপশন বি, তালিমিৰাণ আও। তালিমিৰাণ আও হল অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈ। আৰু তেওঁ অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল 1948 চনত। আৰু তেওঁ এজন ফুটবলাৰ আছিল। Question number 19. Who is the first Assamese athlete to win a gold medal in the Asian Games? Most important question. যে এছিয়ান গেমছত সোণৰ পদক লাভ কৰা
প্ৰথম অসমীয়া খেলুৱৈজন কোন ৰাইট এনসাৰ অপশন সি ভোগেশ্বৰ বৰুৱা ভোগেশ্বৰ বৰুৱা হল এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া খেলুৱৈ আৰু তেওঁ এই সোণৰ পদক লাভ কৰিছিলে 1966 1966 চনত তেওঁ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল Question number 20 অৰ্থাৎ এটো ভিডিওৰ শেষৰটো প্ৰশ্ন Who is the first player from Assam to represent the Indian table tennis team ভাৰতীয় ফুটবল টেনিস দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন ৰাইট আনসাৰ অপশন বি নন্দিনী বৰুৱা হল অসমৰ এগৰাকী খেলুৱৈ তেওঁ কি কৰিছিলে ভাৰতীয় ফুটবল টেনিস দলক প্ৰতিনিধিত্ব কৰিছিলে অসমৰ পৰা প্ৰথমবাৰে গতিকে ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি কিবা ডাউট থাকে তেতিয়াহলে কমেন্ট বক্সত জনাব নিশ্চয় ডাউট ক্লিয়াৰ কৰিম